এই ছোৱালীজনীৰ কথা আপোনালোকে শুনি চাওক। এই ছোৱালীজনী কি কৈছে আপোনালোকে শুনক। মই চাইডত লগাই দিছোঁ আগত। এই ভিডিঅ'টো চাই লওক, তাৰপিছত আপোনালোকক কৈ আছোঁ মই। হিমন্ত মামা এনেকুৱা কথা কোৱা ভিডিঅ'বোৰ মোৰ ফিডত আহিছে যে মই একো নোকোৱাকে থাকিব নোৱাৰিছোঁ। বদৰুদ্দিন আজমলে কি কৰে নকৰে তাক আমি বহুত খা খবৰ লৈ ৰাখিব নালাগে। তেওঁক চেলেংখন কোনে দিলে মই সেইটোতে মোৰ দুখ। আপুনি যে অসমৰ চিফ মিনিষ্টাৰ সেইটোতে মোৰ দুখ। আপুনি মামা কৈ আপোনাক ভোট দি দিলে আৰু এতিয়া আমাৰ মামাৰ খবৰে নাই। তেওঁৰ অকল এইবোৰ বস্তুতে খবৰ যে মানুহবোৰৰ কাপোৰ নাই, সিহঁতৰ ওচৰত গা ঢাকিবলৈ কাৰণে কাপোৰ নাই, কিন্তু সিহঁতক পুৰণা কাপোৰো দিব নালাগে। এণ্ড কাপোৰৰ কমি ইমানেই বেছি হৈছে ইয়াত জাৰা H&M চাৱানা কৰি থাকিবলৈ নাই, মানুহবোৰৰ স্কাৰ্ট পিন্ধিব লগা অৱস্থা হৈ গৈছেগে। আৰু যিটো ফ্লাড ৰিলিফৰ কাৰণে ফাণ্ড আহি আছে আমাৰ ওচৰত, সেইটো আমি একো কৰিব নালাগে, চিফ মিনিষ্টাৰ ফাণ্ডত দি দিব লাগে, যাতে গভৰ্ণমেণ্টে কষ্টত থকা মানুহবোৰৰ লগত এনেকুৱা খেলবোৰ খেলিবলৈ পাৰে। ক'ত মামা হিন্দু মুছলিম কৰি থাকে আৰু ক'ত আজমল ছাৰে হিন্দু মুছলিম চাইডত ৰাখি মেলি মানৱীয়তা চাইছে। মানুহবোৰে নিজৰ ঘৰৰ মেম্বাৰ, সোণৰ বস্তু, পইচা, কাপোৰ, ঘৰ চব হেৰাইছে। মোৰ ঘৰ চন্দ্ৰবুহিবত আৰু মই বৰ্তমান গেলেকীত আছো মোৰ বা ঘৰত, বিকজ তাত ইমানেই বেছি ডেড বডিজ ওলাইছে, গৰু ছাগলী মানুহ একদম গন্তি কৰিব নোৱাৰাকে ডেড বডিজ ওলাইছে, ইমান বেছি স্মেল ওলাইছে তাত যে মানুহ তাত থাকিব নোৱাৰিছে। আৰু গভৰ্ণমেণ্টে কি কৰি আছে একো কৰা নাই। আৰু লোকেল মানুহবোৰে উপায় নাপাই মেলি ৰাস্তা কিনাৰতে পুতি দিব লগা পৰিছে। আৰু আপুনি কৈছে যে আজমল ছাৰে কি কৰি আছে তাত আমাক ধ্যান দিব লাগে। কিয় ধ্যান নিদিব? তাত 2 কৰোৰ টকা দিছে, মানুহবোৰে হেল্প কৰিছে, তেওঁ হিন্দু মুছলিম কৰি থকা নাই, মানৱীয়তা চাইছে। যদি আপোনাক সঁচাকে কিবা কৰিবলৈ মন আছে তেন্তে যাওক, সেই যে আপুনি যে পাবজি খেলি থকা হেলিকপ্টাৰটো আছিলে সেইটো আনক, ডেড বডিজ খিনি উঠাওক আৰু তাতে লৈ যাওক। কাৰণ মানুহবোৰ তাত থাকিবলৈ লিটাৰেলি ভয় লগা হৈছে। বহুতখিনি মানুহ তাৰ পৰা ওলাই আহি বেলেগ জেগালৈ গুচি গৈছে, সিহঁতৰ লিটাৰেলি টিঙৰ ওপৰত ডেড বডিজ পোৱা গৈছে। চ' আপোনাৰ আল্টু ফাল্টু কথা চাইডত ৰাখি মেলি প্লিজ কিবা কৰি দেখাওক। যিখিনি কথা কৈছে বহুতেই ভাল লাগিল, মানে ভাল কথা কৈছে, সঁচা কথা কৈছে, একদম ৰাইট কথা কৈছে। আৰু এটা ভিডিঅ' লগাই দিছোঁ। আৰু যদি ছোৱালীয়ে কি কৈছে সেই কথাখিনি আপোনালোকে শুনক। এজন চেণ্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক অধ্যক্ষ। আমাৰ মামাৰ হিলি গৈছে। সদায় হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে সেই কথাষাৰ প্ৰশ্ন কৰিছে, ভাল কথা। কুৰ্চীত বহি দূৰৰ পৰা জ্ঞান দি থকা এজন নেতাতকে এই চেণ্ডেল পিন্ধি আৰু পানীৰ মাজত সাঁতুৰি মানুহক সহায় কৰা এজন নেতা বহুত বেছি উন্নত আমাৰ চকুত। কেছ পইচা অধ্যক্ষ মহোদয়, নগদ টকা, আমি সাহস নকৰো অধ্যক্ষ। আপুনি বাছ নিজকে ঠিক কৰিবলৈ, নিজকে মানুহৰ চকুত ভাল কৰিবলৈ এই বেলেগৰ বদনাম খিনিহে গাবলৈ জানিলে। আচলতে আপুনি ৰাজনীতি আৰু সেই ৰাজগাদ্দিখন ধৰি থকা মানুহ নহয়। আপুনি আচলতে কেনেকুৱা মানুহ হ'ব লাগিছিলে, এই গাঁৱৰ যে কেইগৰাকীমান মহিলা আছে, ইফালৰ কথা সিফালে, সিফালৰ কথা সিফালে লগাই মানুহৰ বদনাম গাই পেলাই যে ভাবে নিজৰ যিখিনি পাপ সেইখিনি ধোৱা যাব নেকি, নিজৰ যিখিনি বদনাম সেইখিনি নাইকিয়া হ'ব নেকি বেলেগৰ বদনাম কৰি দিলে। এই নিজৰ তুল্য বনাব বিচাৰি থাকে যে বেলেগৰ বদনাম কৰি, সেই আপুনি সেই জাত মহিলাৰ নিচিনা। মানে নিজে যিখিনি কৰিব পৰা নাই সেই কামখিনি বেলেগ এজন মানুহে কৰি আছে। মানুহজনে কিয় কৰিব তাতো তেওঁৰ চকু, মানে কিয় কৰিছে সেইটোত তেওঁৰ মতলব নাই। তেওঁৰ কথা হৈছে কি, মই মানুহৰ আগত ভাল হৈ থাকিব লাগিব। সি কেনেকে ভাল হ'ল, অখিল গগৈ কেনেকে ভাল হ'ব পাৰে মানুহৰ আগত, অখিল গগৈ হৈ পেলাই মানুহে কেনেকে ভাল কৈ আছে, বা বদৰুদ্দিনৰ বিষয়ে কেনেকে ভাল কৈ আছে। মানে অখিল ছাৰ আৰু বদৰুদ্দিন ছাৰৰ যিখিনি নাম লৈ আছে মানুহে, সেইখিনি মানে মামাৰ মাথা ওপৰেদি পাৰ হৈ আছে যে বা মানুহবিলাকে নাম লৈ আছে। যিকেইটা মানুহৰ মই ইমান বেয়া বুলি ৰাইটা ফিলাই থাকো, সেইকেইটা মানুহৰ নাম লৈ আছে, কেনেকে সহ্য কৰিব পাৰিম মানে। এতিয়া মামালৈ মোৰ এটা প্ৰশ্ন হৈছে কি, মামা তোমাৰ পইচাখিনি কিমান নেকিৰ পইচা, কিমান নেক কাম কৰি পাইছা তুমি পইচাখিনি, সেইটো কোৱাচোন। বেলেগৰ পইচা হিচাপ পিছত ল'বা। সংবাদমেল পাতি মানে এই কথাখিনি কৈছে, আপোনালোকে শুনক। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বানপানীত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো নামঘৰলৈ 1.5 লাখকৈ টকা আগবঢ়াইছে। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ এই ব্যৱস্থাটোক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু আমি ক'ব বিচাৰিছো যে বানপানীত অকল নামঘৰে ক্ষতিগ্ৰস্ত হোৱা নাই, বানপানীত মছজিদো ক্ষতিগ্ৰস্ত হৈছে। কিয় আপুনি ধৰ্মৰ বিচাৰ কৰি কেৱল মাত্ৰ নামঘৰ বিলাকত আপুনি সাহায্য ঘোষণা কৰিছে? আপুনি হিন্দুৰ মানুহখিনিও আপুনি মুখ্যমন্ত্ৰী, মুছলমানৰ মুখ্যমন্ত্ৰী, খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী, অসমত বসবাস কৰা জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহৰ আপুনি মুখ্যমন্ত্ৰী। গতিকে আপুনি নামঘৰৰ সমানে সমানে মছজিদতো কিন্তু সাহায্য দিয়াৰ ব্যৱস্থা কৰক। আপোনাক আমি ক'ব বিচাৰিছো, এই বানপীড়িত সময়ত, এই দুৰ্যোগৰ সময়ত আমাৰ উজনি অসমত বসবাস কৰা হিন্দু মুছলমান সকলো মানুহ কিন্তু ইজনে সিজনৰ হাতত হাত ধৰি আগবাঢ়িছে। নামনি অসমৰ পৰা, সমগ্ৰ অসমৰ পৰা ৰাইজে সাহায্য দিছে। হিন্দু মানুহে ৰান্ধিছে, মুছলমানে খাইছে, মুছলমানে ৰান্ধিছে, হিন্দুৱে খাইছে। হিন্দু মানুহৰ আগত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমান মানুহৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে মুখ্যমন্ত্ৰী মহোদয়? শিৱসাগৰ জিলাৰ চন্তগত এটা মছজিদত হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে। গতিকে এই দুৰ্যোগৰ সময়ত আপুনি ধৰ্মৰ বিচাৰ নকৰি সকলো মানুহক
কি লাগে সকলো ধৰ্মৰ নামঘৰে হওক গীৰ্জাই হওক আপোনাৰ মছজিদে হওক যিবোৰ ক্ষতিগ্ৰস্ত হৈছে প্ৰতিটো অনুষ্ঠানত আপুনি সাহায্য দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমে আপোনাক অনুৰোধ কৰিছো। এই ভিডিঅ'টো চাওক মানুহ মা বোলা বস্তুটো বহুত বেলেগ বস্তু। কি ক'ম, মোৰ মাইকী মানুহ মোৰ মাও আছিলে। আপোনাৰ নামটো? মোৰ নাম শিৱেশ্বৰ কৰ্মকাৰ। ঘৰটো? ঘৰটো এইটোৱে। এইটো ঘৰ আছিল? সেই জোপাটোত মই ধৰি আছিলোঁ, সিহঁতি সেই তাত আছিলে। তাত সেই বাঁহৰ যদি আমাৰ মাইকী মানুহৰ ভৰিটো নোসোমোৱা হ'লে নভঙা হ'লে তাইও বাচিলেহেঁতেন। মোৰ মাৰ সমান আছিলে, ই বহুত ভালতো বহুত ভাল আছিলে। এতিয়া চাওঁ মানুহখিনি আহিছে ন, মানুহ নহা হ'লে বেলেগ কথা, আমি আহিছোঁ ন। বহুত সহায় সহযোগ কৰিছে, কোনো কাকো এৰা নাই। এইটো আমাৰ ফালৰ পৰা দিছোঁ আপোনাক। এইটো আমাৰ ভতিজা ল'ৰা আহে, সুধি লোৱা কেনেকুৱা আছিলে। বোলে নহয়, এজনেই বাটটো দেখুৱাই থৈ গৈছে, সেইজনে হ'ল জুবিন গাৰ্গ। বাইদেউ গৰাকীয়ে কি কৈছে শুনক আপোনালোকে। চবেতো দি আছে চাউল বাতি, যিহেতু এতিয়া মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে, পঢ়া লিখা কথা আছে, যিহেতু মোকো এতিয়া যদি সহায় কৰে কামৰ কিবা এতিয়া যদি পাছলৈ মোৰ ল'ৰা ছোৱালীৰ হ'ব, তেতিয়া এতিয়াতো চবেই সহায় কৰিছে খোৱা বোৱা, পাছতো সেইটোতো নহ'ব। পাছত মই কি কৰিম, ল'ৰা ছোৱালীক কেনেকে ডাঙৰ দীঘল কৰিম। ডাঙৰ ল'ৰা আছে সেইটো 6 বছৰ হৈছে, 1.5 বছৰৰ ছোৱালী। যিহেতু মোক অকণমান সহায় কৰে, যাতে কিবা এটা যদি কাম দিয়ে মোক, সেইটো বাকী ৰাইজক সেইটো কৈছোঁ। আৰু মইনো কি কৰিম, আজি দহাটো পাতিব নোৱাৰিলোঁ, মোক বহুত বেয়া লাগিছে আজি। এ চাওক কেনেকে টিঙৰ ওপৰত আছিলে মানুহ, টিঙৰ ওপৰত আছিলে মানুহ, চাওক আপোনালোকে। গান কটা আছে, গান কটা আছে, এই পিছফালে যাম। কালি বহুত পঢ়িলো, নোৱাৰিলো দেই, বেয়া নাপাব। জেওৰা আছে নে এইফালে? জেওৰা আছে নে জেওৰা? এইডোখৰলৈকে যাব লাগিব, এনেকে যাম ন? এতিয়া বোলে আকৌ পানী বাঢ়িছে, এই ভিডিঅ'টো চাওক। এটি দুখৰ বিষয়। এই বিষয়টো হৈছে যে দিখৌ নৈ পানী যথেষ্ট কমি গৈছিলে, আজিৰ পৰা পুনৰাই বহুত বেগেৰে বাঢ়িব ধৰিছে। তাৰে দৃশ্য কিছু আগবঢ়াইছোঁ। তো এটাই চিন্তা কৰিছোঁ, যাতে যিমান সোনকালে পানী কমে তো আমাৰ ৰাইজৰ কাৰণে ভাল। তো আকৌ পুনৰাই বাঢ়িব ধৰিছে, তাৰে কিছু দৃশ্য আপোনালোকৰ ওচৰত আগবঢ়ালে। দিখৌ দলঙৰ দিখৌ মেইন পইণ্ট, শিৱসাগৰ দলঙৰ যিটো মেইন পইণ্ট, তাৰ পৰা আপোনালোকৰ দৃশ্য অলপ আগবঢ়াইছোঁ। তো পুনৰ বাঢ়িছে, কিন্তু আপোনালোক সকলো সাৱধানে থাকক আৰু সুৰক্ষিত হৈ থাকক। ধন্যবাদ। ইমানখিনি মানে হৈ গ'ল, বহুতেই বেয়া লাগিল। এতিয়া মানে আমাৰ মামাক আপোনালোকে কি ক'ব কমেণ্ট বক্সত জনাব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ গাইজ, বাই বাই।